পুলিবৰ গন্ধিয়া গাঁও যুৱ মঞ্চৰ সৌজন্যত পশ্চিম যোৰহাটবাসী ৰাইজৰ সহযোগত 9দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ভাগিৰ আজি দ্বিতীয় ৰজনী। যোৱা 16 মাৰ্চৰ পৰা 25 মাৰ্চলৈকে অনুষ্ঠিত হ'বলগীয়া এই ভাওনা প্ৰতিযোগিতা ভাগিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটি নাট্য দলে ইতিমধ্যে আমাৰ যোগদান নিশ্চিত কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু যোৱাকালি বৈষ্ণৱ পণ্ডিত ডক্টৰ প্ৰীতাম্বৰদেৱ গোস্বামীৰ মুখৰ সুবধুৰ কণ্ঠেৰে নিগৰি অহা প্ৰভু ভগৱন্তৰ লীলা কথাৰে আমি অনুষ্ঠান ভাগ শুভাৰম্ভ কৰিলোঁ। আৰু অহা 25 মাৰ্চলৈকে আমাৰ এই অনুষ্ঠান ভাগ চলি থাকিব। আৰু এই অনুষ্ঠান ভাগত প্ৰথমে আমি এক আধ্যাত্মিক পৰিৱেশ দিয়াৰ চেষ্টা কৰিছোঁ, যাতে যিসকল ভকত বৈষ্ণৱ ইয়ালৈ আগমন ঘটিব সকলোৱে এই সন্মুখৰ পৰাই এক ভক্তি মাৰ্গত বুৰ যাওক আৰু প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনত সকলো মুখৰিত হওক আমাৰ এই গুৰু সমন্বয় সাংস্কৃতিক ক্ষেত্ৰ। যিহেতু ভাওনা গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি, এই ভাওনা সাংস্কৃতিক জনসমুদ্ৰৰ মাজত সংস্কৃতিৰ ক্ষেত্ৰখনৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা উদ্দেশ্যক আগত ৰাখি আমি অনুষ্ঠান ভাগ আয়োজন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি অসমৰ সকলো ভকত বৈষ্ণৱক আমন্ত্ৰণ জনাইছোঁ। আমাৰ যি মহৎ উদ্দেশ্য, সেই ভকতসকল বৈষ্ণৱসকলক আপ্যায়নৰ যি ব্যৱস্থা কৰিছোঁ, সেৱা শুশ্ৰূষাৰ যি ব্যৱস্থা কৰিছোঁ, আমাৰ এই সুবিধাকণৰ পৰা যাতে তেওঁলোকে বঞ্চিত নকৰে, সকলো আমাৰ এই অনুষ্ঠান ভাগলৈ আহক আৰু সুন্দৰভাৱে প্ৰভুৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে তেখেতলোকে মুক্তি লাভ কৰক। এই কামনাৰে আমি অনুষ্ঠান ভাগলৈ আপোনালোকৰ যোগেদি আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰ জীৱনত তেওঁ যিমানখিনি কৰ্ম কৰিলে তাক আমি ক'ব নোৱাৰোঁ, ভাষাৰে বৰ্ণাব নোৱাৰোঁ। তথাপিতো তেখেতৰ সাংস্কৃতিক জগতৰ শ্ৰেষ্ঠ হৈছে ভাওনাৰ বৰসভা। এই ভাওনা কৰিবলৈ যাওঁতে দুবিধ ধৰ্মৰ প্ৰতীক, তিনিবিধ জ্ঞানৰ প্ৰতীক, সতৰজতম তিনিবিধ জ্ঞানৰ প্ৰতীক, নবিধ ভক্তিৰ প্ৰতীক আগত ৰাখি গায়নে বায়নে বিভিন্ন সুৰ সঞ্চাৰে বহি উঠা বিভিন্ন তাল মানে বৈকুণ্ঠৰ পৰা ভগৱানক নমাই আনি দ্বিতীয় বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি ভাওনা কৰা হয়। এই ভাওনা ভাগ বৰ ধৰ্মমূলক। আগতে ভাওনা কৰা যিসকল মূল চৰিত্ৰত অভিনয় কৰে, ধৰি লওক কৃষ্ণ, ব্ৰহ্মা, বিষ্ণু, ৰাম আদি তেখেতসকলে লঘোণত থাকে আমি দেখিছিলোঁ পুৰণিতে। আজিকালিও তেনেকুৱা কৰিলে বৰ ভক্তিভাৱে আমি ভাওনা কৰিব লাগে। এই গুৰুজনাৰ এই সাংস্কৃতিক জগতৰ কলা কৌশলীৰ দ্বাৰা আমি বহুতো জ্ঞান বিস্তাৰ হৈছে। গতিকে ইয়াৰ দ্বাৰা আমি জগতক তথা বিশ্বত জনাব পাৰিছোঁ যে অসমৰ শ্ৰীমন্ত শংকৰ গুৰু যি সাংস্কৃতিক জগতৰ কলা কৌশল যাতে সকলোৱে উপভোগ কৰিব পাৰে। ধন্যবাদ।